ঘণ্টাৰ 24 ঘণ্টাৰ ভিতৰত 4 ঘণ্টা কাৰেণ্ট থকাটো আমাৰ কাৰণে সপোন আছিল 2014 বা 15 চনৰ আগলৈকে 24 ঘণ্টাৰ 4 ঘণ্টা কাৰেণ্ট থাকক আজি 24 ঘণ্টাৰ প্ৰায় 20 ঘণ্টা 22 ঘণ্টা কাৰেণ্ট 30 ঘণ্টা বুলি ক'লে ভুল নহয় গাঁও অঞ্চলত কিছুমান সৰু সৰু জেগাত বাহিনী বাদ দিয়ক মোটামুটি প্ৰায় 20ৰ পৰা 22 ঘণ্টা কাৰেণ্ট আজিৰ দিনটোত সকলোৱে পায় বহুতজনে কাৰেণ্টৰ মূল্যও বৃদ্ধি হৈছে সেইটো কথা কয় হয়নে নহয় আপোনালোকেও কয় ৰাইজেও কয় অলপ চলপ মূল্য বৃদ্ধি হৈছে আমি নিবিচাৰোঁ সঁচা কথা কৈছোঁ যে দুখীয়া মানুহক আমি কাৰেণ্টৰ বোজা বেছি মানে জাপি দিব নিবিচাৰোঁ আৰু সেই অনুসৰি আমি কিছু পদক্ষেপ ল'ব বঢ়াও নাই তেনেকৈ বিশেষ অলপ লগা হয় অত্যন্ত দুখেৰে আমি বঢ়াব লগা হয় কাৰণ কিয় আমি বিদ্যুৎ আমাৰ ইয়াত যিমান চাহিদা সিমান উৎপাদন আমাৰ ইয়াত নহয় এতিয়া সোৱণশিৰি প্ৰজেক্টটো যদি সম্পূৰ্ণৰূপে আমি কমিশ্যন কৰাব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় আমাৰ চাহিদা আৰু যোগান সমান সমান হৈ যাব গতিকে সোৱণশিৰি প্ৰকল্পটো এইটো যেতিয়ালৈকে আমাৰ সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমাৰ অলপ অসুবিধা থাকিব অভাৱ থাকিব কাৰণ বিদ্যুৎটো এনেকুৱা নহয় যে 1 মাহৰ কাৰণে আমি সাঁচি ৰাখিব পাৰোঁ নিতৌ যিমান বিদ্যুৎ লাগে সিমান নিতৌ বিদ্যুৎ কিনিব লাগে পিক আৱাৰ্ছত বিদ্যুৎ বেছি লাগে সন্ধিয়া সময়ত এতিয়া গৰম দিন বেছি লাগে ঠাণ্ডা দিনত বিদ্যুৎ কম লাগিব আৰু ঘণ্টাৰ 24 ঘণ্টাৰ ভিতৰত 4 ঘণ্টা কাৰেণ্ট থকাটো আমাৰ কাৰণে সপোন আছিল 2014 বা 15 চনৰ আগলৈকে 24 ঘণ্টাৰ 4 ঘণ্টা কাৰেণ্ট থাকক আজি 24 ঘণ্টা প্ৰায় 20 ঘণ্টা 22 ঘণ্টা কাৰেণ্ট 30 ঘণ্টা বুলি ক'লে ভুল নহয় গাঁও অঞ্চলত কিছুমান সৰু সৰু জেগাত বাহিনী বাদ দিয়ক মোটামুটি প্ৰায় 20ৰ পৰা 22 ঘণ্টা কাৰেণ্ট আজিৰ দিনটোত সকলোৱে পায় বহুতজনে কাৰেণ্টৰ মূল্যও বৃদ্ধি হৈছে সেইটো কথা কয় হয়নে নহয় আপোনালোকেও কয় ৰাইজেও কয় অলপ চলপ মূল্য বৃদ্ধি হৈছে আমি নিবিচাৰোঁ সঁচা কথা কৈছোঁ যে দুখীয়া মানুহক আমি কাৰেণ্টৰ বোজা বেছি মানে জাপি দিব নিবিচাৰোঁ আৰু সেই অনুসৰি আমি কিছু পদক্ষেপ ল'ব বঢ়াও নাই তেনেকৈ বিশেষ অলপ লগা হয় অত্যন্ত দুখেৰে আমি বঢ়াব লগা হয় কাৰণ কিয় আমি বিদ্যুৎ আমাৰ ইয়াত যিমান চাহিদা সিমান উৎপাদন আমাৰ ইয়াত নহয় এতিয়া সোৱণশিৰি প্ৰজেক্টটো যদি সম্পূৰ্ণৰূপে আমি কমিশ্যন কৰাব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় আমাৰ চাহিদা আৰু যোগান সমান সমান হৈ যাব গতিকে সোৱণশিৰি প্ৰকল্পটো এইটো যেতিয়ালৈকে আমাৰ সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমাৰ অলপ অসুবিধা থাকিব অভাৱ থাকিব কাৰণ বিদ্যুৎটো এনেকুৱা নহয় যে 1 মাহৰ কাৰণে আমি সাঁচি ৰাখিব পাৰোঁ নিতৌ যিমান বিদ্যুৎ লাগে সিমান নিতৌ বিদ্যুৎ কিনিব লাগে পিক আৱাৰ্ছত বিদ্যুৎ বেছি লাগে সন্ধিয়া সময়ত এতিয়া গৰম দিন বেছি লাগে ঠাণ্ডা দিনত বিদ্যুৎ কম লাগিব আৰু